নমস্কাৰ বন্ধুসকল, পুনৰ এটা নতুন ৰেচিপিৰ সৈতে বৰ্ণালী ক্ৰিয়েটিভিটিলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি বনাবলৈ লৈছোঁ সৰু মাছ। তাৰ বাবে লৈছোঁ কেইটামান সৰু মাছ, নিমখ হালধি সানি লৈছোঁ। আৰু এফালে লৈছোঁ এটা পিঁয়াজ কাটি লৈছোঁ, দুটা বিলাহী কাটি লৈছোঁ, আৰু দুটা জলকীয়া ফালি লৈছোঁ, আৰু অকণমান নহৰু কাটি লৈছোঁ। আৰু আনফালে এখন কেৰাহী গেছত গৰম হ'বলৈ দি তাত মাছখিনি ভালকৈ ফ্ৰাই কৰি লৈছোঁ। এতিয়া মাছখিনি ফ্ৰাই হৈ গ'ল আৰু একেখিনি তেলতে কাটি লোৱা পিঁয়াজ দিছোঁ, নহৰু দিছোঁ আৰু আন্দাজ মতে হালধি দিছোঁ। এতিয়া ভালকৈ ৰঙচুৱা হোৱালৈকে ভাজি লৈছোঁ। এতিয়া দিছোঁ কাটি লোৱা বিলাহী আৰু কাটি লোৱা জলকীয়া আৰু সোৱাদ অনুসৰি নিমখ দি পুনৰ লৰাই দিছোঁ। আৰু 5 মিনিট সময়ৰ কাৰণে ঢাকন মাৰি দিছোঁ। 5 মিনিট সময়ৰ পিছত পুনৰ আকৌ লৰাই দিছোঁ। একদম সহজে বনাব পৰা ৰেচিপি, সকলোৱে বনাব পাৰে। আৰু খুব সোনকালেই হয়। 5 মিনিট সময়ৰ পিছত পুনৰ আকৌ লৰাইছোঁ। গেছৰ ফ্লেমটো অলপ কমাই লৈছোঁ। এতিয়া ফ্ৰাই কৰি থোৱা মাছখিনি দি দিম। যিহেতু বিলাহীখিনি সিজিলে, এয়া মাছখিনি এড কৰি পুনৰ আকৌ এবাৰ লৰাই দিছোঁ। এতিয়া গৰম কৰি থোৱা পানী অলপ দিম। আৰু 5 মিনিট সময় ভালকৈ উতলিব দিম। 5 মিনিটৰ পিছত পুনৰ আকৌ লৰাই দিছোঁ। আৰু ইয়াত মই অকণমান মেগী মছলা দিছিলোঁ, সেয়া মই দেখুৱাব নহ'ল, কেমেৰাটো সেই সময়ত অফ হৈ গ'ল। আৰু এয়া মোৰ মাছৰ ৰেচিপি ৰেডি হৈ গ'ল। আপোনালোকে কেনেকুৱা পালে জনাবচোন। লাইক কৰিব, কমেণ্ট কৰিব, লগৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। আজিলৈ শুভৰাত্ৰি। আহোঁ।